কি খবৰ সকলোৰে ভালে আছেনে? আজি বহু দিনৰ মূৰত বাহঁতৰ ঘৰলৈ যাবলৈ ওলাইছোঁ। এইফালে মা এইফালে মই, এইফালে আমাৰ দাদা। কিবা এটা কৈ দিয়ক ককাইদেউ। চানডে বুলি গৈ আছোঁ আজি। চানডে বুলি গৈ আছে আৰু খানা খাবলৈ বৰষুণৰ বতৰৰ খানা। ইয়াতে ইমান বৰষুণ দিছে নে, যাবলৈ দিগদাৰেই হৈ গৈছে। ৰাস্তাত পুৰা পানী হৈ গৈছে। তথাপিও যিহেতু যাম বুলি ক'লোঁ, এতিয়া নাযাওঁ বুলিতো ক'ব নোৱাৰি ন। যাম বুলি কোৱাৰ পিছত তেওঁ গৈ আছোঁ। এইফালে মাও গৈ আছে। কি কয়, ডাঙৰ ছোৱালী ঘৰলৈ গৈ আছে? ডাঙৰ ছোৱালী ঘৰলৈ আহিছোঁ। পানীৰ মাজে মাজে এয়া বৰষুণ ফালি ফালি আমাৰ ছোৱালীজনী ঘৰলৈ যাম বুলি ক'লোঁ। খুবদৰে মাতিলে, এনেকৈ যে বৰষুণ দিব ক'ব পৰা নাছিলোঁ। কিন্তু এয়া চব আহি আছোঁ আৰু দেৰগাঁও। আৰু আমি গৈ আছোঁ যোৰহাটৰ পৰা দেৰগাঁও অভিমুখে গৈ আছোঁ। আৰু কেনেকুৱা হৈছে মই ৰাস্তাটো দেখাই আছোঁ আপোনাক দেই। আৰু এইফালে দেখিছেনে পুৰা পানী, মানে পুৰা বৰষুণ, ননষ্টপ বৰষুণ ৰাতিপুৱাৰ পৰা দিয়ে আছে। বৰষুণ এৰাই নাই। তথাপিও গৈ আছোঁ। এইফালে দেখিছে গোটেই ৰাস্তা মানে নেদেখা নিচিনা হৈ গৈছে। তথাপিও গৈ আছোঁ আৰু আৰু আমি এতিয়া পাবহি হৈছে। এইফালে ইয়াত দেখিছে ইমানখিনি এইখিনি টোপোলা লৈ আহিছে, মানে মিঠাই চিপছ, চকলেটৰ পৰা ধৰি চিংৰা, গৰম গৰম চিংৰা। এতিয়া বতৰ ডাৱৰীয়া, এনেকুৱা বতৰত গৰম গৰম চিংৰা খাই ভাল লাগে নহয়নে? সেইকাৰণে চব লৈ লৈছোঁ। আৰু এতিয়া আমি মানে তাহাঁতৰ ঘৰ পাবহি হৈছে আৰু গেটৰ ওচৰত সোমাব লৈছোঁ। তাহাঁতৰ ঘৰ একচুৱেলি ঘৰ নহয়, মানে তাহাঁতে কোৱাৰ্টাৰত থাকে। দেৰগাঁও পুলিচ ট্ৰেইনিং কলেজৰ মানে যিটো কোৱাৰ্টাৰ হয় তাত থাকে তাহাঁতি। আৰু আমি এতিয়া তাহাঁতৰ তালৈকে গৈ আছোঁ। আৰু বৰষুণে একদম পূৰা দেখাই আছে বিহু। আমিও গৈ আছোঁ বৰষুণৰ মাজে মাজে। ডাঙৰ জীয়েকলে বুলি গাখীৰ লৈ আহিছে, দেখিছে কিমান মৰম, বৰ মৰম। সেইবিলাক গাখীৰ লৈও আনিছে, গাখীৰ আনিছে, বহুত কিবা কিবি আনিছে, বেঙেনা চেঙেনা চব আনিছে আমাৰ ঘৰত থকা। আমি এইফালে সোমোৱাই দিলে যে। বাৰু হ'ব, এতিয়া দেখাই থাকিব নালাগে, পিছত দেখাবাগে দেই। আৰু আমি গৈ পাই লওঁ, তাৰপিছত বাৰু দেখাম দেই। এইফালে পালোহি তাহাঁতৰ ঘৰ। আৰু বৰষুণত তেতিয়া চলিছে, বৰষুণ গোটেই মই নোযোৱা হৈ গৈছোঁ। এইফালে মা ভিতৰত সোমাই আছে, গাড়ীৰ ভিতৰত সোমাই আছে। ইয়াতে পিঠিটো মই দৌৰোঁ আৰু দেই, তুমি আহিবা। মই দৌৰিছোঁ দেই। বাপৰে বৰষুণ। অ' হাই, এয়া মোৰ ভাগিন। আইতাক লৈ আহাগে, যোৱা ছাতি আইতাক লৈ আহাগে, যোৱা। আহিয়ে মাংসই টেষ্ট কৰি গৈছোঁ দেই। ছাগলী মাংস। এই মই গোটেই বেছ নাই খোৱা, অকণমান খাম খোৱা। এইফালে আমাৰ এয়া দেই ডাঙৰজনী, এয়া মই ডাঙৰ দি গ'লে আহিছোঁ দেই। এয়া আহি পেলাই এয়া মাংস টেষ্ট কৰিছে। মাংসহে টেষ্ট কৰিছোঁ দেই। এনেকুৱা বতৰত আহি ভাল পাওঁ। আহিবলৈ মানা কৰিছিলে, দূৰ দবস্তি গুচি অহা নিচিনা হৈছে আৰু। বাৰু আহি পেলাই এতিয়া মোক দায়িত্ব দিলেই নহয়। আহিয়ে এইখিনি বনোৱাৰ পৰা মানে দায়িত্ব মোক দিলে। এয়া মাছৰ কণী এয়া ফ্ৰাই কৰিছোঁ। এয়া মাছৰ কণী ফ্ৰাই কৰিছোঁ দেই। মোলৈ থবা দেই। এয়া মাছৰ কণী আৰু এইফালে এয়া মাংস আধা আছে। চাহ খাম আৰু বাকী চাহ এটা খাই লওঁ। আৰু আমি এতিয়া চাহ খাবলৈ লৈছোঁ। এয়া দেখিছেনে গৰম গৰম চিংৰা, নিমকি, ভুজিয়া। এইটো কাঞ্চাৰ ভুজিয়া নি বাৰু? দেৰগাঁও কাঞ্চা ভুজিয়া। এইফালে খাই আছে আৰু এইফালে লাগি আছে। এইফালে কি বনাইছে মই দেখাইছোঁ দেই। চবে খাই আছে, মই মানে খোৱাই নাই, খাম। সেইফালে চাহ উতলি আছে পুৰা। মাছৰ জোল, এয়া মাছৰ টেঙা জোল। হাঁহি আছো দে। দীঘলীয়াকে নমস্কাৰ এটা দি দিয়া। অঁ নমস্কাৰ দিব পৰা নাই, লাজটো বেছি। এইফালে এয়া মাছৰ দিছে একদম নেমু টেঙা চেপিছোঁ। মাছৰ টেঙা জোল আকৌ, বাহু মাছৰ টেঙা জোল। A few moments later. মানে আমি এতিয়া চাহ তাহ খালোঁ। ইমান চিঞৰ বাখৰ হৈছে নহয়। এতিয়া চাহ তাহ খাই ল'লোঁ, চাহ চিঙা খাই ল'লোঁ। খাই বৈ এইফালে এতিয়া বনাবলৈ লৈছোঁ ব্ৰইলাৰ মাংস ফ্ৰাই কৰিম। মানে ফ্ৰাইটো মোৰ খালত মোৰ মানে কিবা এটা পৰেই। এইফালে ফ্ৰাই কৰিব লৈছোঁ। এইফালে এইফালে পিঁয়াজ, জলকীয়া, আলু, মাংস আৰু এইফালে নহৰু। এয়া মোক সহায় কৰি দিছে নহৰু পিছত। এতিয়া মানে এইফালে কেৰাহীত মই গোটেইখিনি ধনিয়া চনিয়া চব, ধনিয়া পাউডাৰ চউডাৰ মিট মছলা চব দি ল'লোঁ। এতিয়া মই ফ্ৰাই কৰিম। এই আলুখিনি ফ্ৰাই কৰি ল'ব ৰ'বা দেই। আৰু এয়া চাওক, মই এয়া মাংস ফ্ৰাই কৰিলোঁ, মানে ফ্ৰাই
হৈয়ে গ'ল অলপ পিছত আৰু 2 মিনিটমান থাকি গেছটো বন্ধ কৰিম আৰু এইফালে পাপৰ ফ্ৰাই কৰি আছে আজি মানে খানা ধেৰ আৰু বৰা খানা আৰু এইফালে বাকী এয়া মাংসটো অফ কৰি লওঁ তাৰপিছত গোটেইখিনি দেখাব লাগিব দেই আৰু আমি এতিয়া খাবলৈ লৈছোঁ কি কি আছে আইটেম মই দেখাই দিছোঁ দেই এয়া ছাগলী মাংস এয়া মাছ এয়া মানে পেটু ভাজি আৰু এয়া পাপৰ ভাত আৰু এয়া হৈছে এয়া পেটু ভাজি এয়া দাংপতি ন দাংপতি ভাজি এয়া মাছৰ কণী এয়া চালাড জলকীয়া হাই বুলি কৈ দিয়া তাৰপিছত এয়া ৰাইচ সকলে গ্ৰহণ কৰিছে আৰু আছে মানে আইটেম আৰু এয়া মই যে বনাইছিলোঁ চিকেন ফ্ৰাই বাকী এতিয়া মই খাই লওঁ এতিয়াতো বহুত বেছি ভোক লাগিছে A few moments later. এতিয়া ভাত চাত খাই যাবলৈ ওলাইছোঁ কিবা এটা কৈ দিয়া আকৌ মাহী যাবলৈ ওলাইছে ন মাহী যাবলৈ ওলাইছে আৰু মনটো বহুত বেয়া লাগিছে মোৰ আৰু যাবলৈ আইতা মায়ে নিদিয়ে ন যাবলৈ এতিয়া পিছত যাম হয় কৈ দিয়া আকৌ কিবা এটা কৈ দিয়া কেলেকে চেলি নিদিয়ে কৈ দিয়া 15 তাৰিখে 25 তাৰিখে যাম 25 তাৰিখে যাম থকাকে যাম থকাকে তাৰপিছত লগ পাম তাৰপিছত লগ পাম তুমি ক'ত যোৱা এইটো তোমাক এইটো চকলেটটো তোমাক দিছোঁ দেই এইটো লোৱা তোমাক দি দিছোঁ তুমি মোক দিছিলা মই তোমাক দি দিছোঁ আৰু আমি যাওঁ তুমি আহিব নালাগে এতিয়া বতৰ ডাৱৰীয়া নহয় বৰষুণ দিছে নহয় দেই বেয়া পাবা নি এতিয়াহে ৰখিছে কেনে বৰষুণ এতিয়া বৰষুণ ৰখিলে আৰু আমি গৈ আছোঁ ঘৰৰ অভিমুখে গৈ আছোঁ আৰু এইফালে কিবা এটা কৈ দিয়া কেনেকুৱা লাগিলে আজি ডাঙৰ ছোৱালী ঘৰলৈ গ'লেহি ভালেই লাগিলে কিন্তু মোৰহে গাটো পটককৈ বেয়া হৈ গ'ল বুজিছেনে বৰ ভয় লাগে ছাগলী মাংস খুৱালে তাহাঁতি এইফালে প্ৰেছাৰ থকা মানুহ গাটো বৰ বেয়া লাগিলে এতিয়া আৰু ঘৰলৈ বুলি ওলাইছোঁ ভালে কুশলে আকৌ ঘৰ পাবগৈ লাগে সেয়াই আৰু ছোৱালীজনীক মৰম দিব আৰু বাৰু আজি যি পাৰিলোঁ সেয়াই দেখালোঁ বাহঁতৰ ঘৰত আহিলে মানে বহুত বেছি ভাল লাগে ইয়াত আহি আৰু বেলেগ এদিন আকৌ বেলেগ এদিন আহিম তেতিয়া ইয়াৰ পৰিৱেশটো দেখাম আজি যিহেতু বৰষুণো দি আছে সেইকাৰণে দেখাবলৈ এনেকুৱা নোৱাৰিম ইয়াৰ পৰিৱেশটো মানে বহুতেই বেছি ধুনীয়া হয় কলনীৰ ভিতৰৰ পৰিৱেশবিলাকতো জানি বহুত ধুনীয়া হয় আৰু নেক্সট টাইম যেতিয়া আহিম ভালকৈ দেখাম তো আজি ভিডিঅ'টো ইমানে সামৰি মাৰিছোঁ দেই